वेलकम तुम्हें अनाहतर मिनी ब्लग इमान धुनिया लगिसे देखिसेने गोलाप फुलपात किन्तु गोलाप फुलपात আকৌ আমাৰ ঘৰত হোৱা নাছিলে বৰমা ঘৰত হৈছিলে কিন্তু গোলাপ ফুল যে মই ভিডিঅ' নকৰাকৈ থাকিবই নোৱাৰিলোঁ তাৰ পাছতে ৰ'দতে বহি অকণমান জলফাই টেঙা খালোঁ এনেকৈ বাৰু কোনে কোনে খাই ভাল পায় মই কিন্তু বিৰাটেই ভাল পাওঁ তাৰ পাছতে কিবা এটা অৰ্ডাৰ দি আনি খাই বৈ মই টাউনলৈ ওলালোঁ আচলতে মোৰ কেইটামান বস্তু কিনিবলগীয়া হৈছিলে বিশেষকৈ সো সেইকাৰণে মাৰ লগতে টাউনলৈ ওলালোঁ ফাৰ্ষ্ট মই ইয়াৰ পৰা এটা গিফ্ট কিনিলোঁ আপোনালোকে বাৰু এনেও পাছত গম পাব যে মই গিফ্টটো কাৰ কাৰণে কিনিছোঁ বা মই কাক দিম বা কিয় কিনিছোঁ সেইখিনি এনেও পাছত গম পাব তাৰ পৰা ওলাই মেলি আহি মই চুৱেটাৰ কিনিবলৈ মোৰ নিজৰ কাৰণে সোমালোঁ ইয়াতে বহুত বেছি ভাল কালেকশ্যন আহিছে চুৱেটাৰ তাৰ পৰা মই এটা চুৱেটাৰ কিনিলোঁ আপোনালোকক বাৰু মই ঘৰত গৈ চুৱেটাৰটো দেখামগৈ তাৰ পাছতে মাহঁতে হেনো পপকৰ্ণ খায় মাহঁতে পপকৰ্ণ খাবৰ কাৰণে ইয়াতে ৰ'লে খাই বৈ আমি ঘৰলৈ বুলি আহিলোঁ ঘৰলৈ আহি আপোনালোকক কৈছিলোঁ যে চুৱেটাৰটো দেখাম বুলি এইটোৱে আছিলে বহুত বেছি ভাল সফ্ট হয় পিন্ধিবলৈও আৰাম আৰু এটা বস্তু মই নিকিনাকৈ থাকিবই নোৱাৰোঁ সেইটো হৈছে নেল পলিছ আৰু কেনেকুৱা লাগিছে ক'ব দে আজিলৈ এৰিছোঁ।